নমস্কাৰ, প্লাণ্ট টক্স উইথ পৰাশৰ শীতান্তলৈ আপোনাক স্বাগতম। আজি এবিধ মহৌষধি বন শাক পনৌনোৱা নামৰ উদ্ভিদজোপাক আপোনালোকৰ আগত পৰিচয় কৰাব খুজিছোঁ। বাৰিষা কালত ঘৰৰ চাৰিওকাষে বা ঘৰত যদি ফুলৰ টাব আছে তাতো ই নিজে নিজেই গজে। আপুনি হয়তো অলাগতিয়াল বন বুলি ইয়াক উভালি পেলাইছে, কিন্তু যেতিয়া ইয়াৰ গুণাগুণৰ বিষয়ে জানিব পাৰিব তেতিয়া তাৰ প্ৰয়োজন নিশ্চয় উপলব্ধি কৰিব। ইয়াৰ বিষয়ে কিছু তথ্য জানো আহকচোন। পনৌনোৱা শাকবিধৰ ইংৰাজী নাম চাইনিবুছ। ইয়াৰ বৈজ্ঞানিক নাম পেপেৰমিয়া পেলোচিডা আৰু ই পাইপাৰেচি ফেমিলিৰ অন্তৰ্ভুক্ত। পনৌনোৱা এবিধ ঔষধিযুক্ত বন শাক। ইয়াক পুনৰ নভা বুলিও কোৱা হয়। সুদ বেমাৰত ইয়াক পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰাৰ বাবে আয়ুৰ্বেদ শাস্ত্ৰত ইয়াক সুদগ্ন নামেৰে উল্লেখ কৰা আছে। বাৰিষা কালত ই খুবেই বৃদ্ধি পায়, সেয়ে ইয়াক বৰ্ষাভু বুলিও জনা যায়। সাধাৰণতে গ্ৰীষ্মকালত এই শাকবিধ গজে আৰু শীতকালত ই নিজে নিজেই মৰি যায়। আপোনাৰ ঘৰত থকা ফুলৰ দানিবোৰ ভালদৰে চাবচোন, তাত নিশ্চয় দুই এজোপা পনৌনোৱা গছ বিচাৰি পাব। ইয়াৰ পৰিচয় পাবলৈ হ'লে আমি চাম যে ইয়াৰ পাতৰ আকাৰ সৰু পাণ গছৰ দৰে আৰু ই খুবেই কোমল। এই লতাজাতীয় শাকবিধ 1 মিটাৰ পৰ্যন্ত বগাই যায়। ইয়াৰ গা গছ আৰু ডালবোৰ সেউজীয়া বৰণৰ আৰু ঠায়ে ঠায়ে গাঁঠি লাগি তাৰ পৰাই ঠাল ঠেঙুলি মেলে। গছৰ শিপা দীঘলীয়া পাক লগা আৰু মুগা বৰণৰ হয়। আমি যদি পনৌনোৱাত থকা ৰাসায়নিক তত্ত্ববোৰ চাওঁ, ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, ভিটামিন ই, ভিটামিন চি, জিংক, চেলনিয়াম আদি উপলব্ধ। পুনাৰভেৰিন নামৰ এবিধ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা ৰাসায়নিক তত্ত্বও ইয়াত পোৱা যায়। ই কেঞ্চাৰ প্ৰতিৰোধী আৰু এণ্টিফাংগেল এমিবিচাইডেল বা কীটনাশক পদাৰ্থ কিছুমানো ইয়াত আছে। এতিয়া পনৌনোৱা শাকৰ ঔষধি গুণসমূহ জানো আহকচোন। ইয়াৰ পাতৰ ৰসে অনিদ্ৰা দূৰ কৰাত সহায় কৰে। ই এষ্ট্ৰজেন আৰু অক্সিটক্সিন বঢ়ায়। জণ্ডিছ, লিভাৰৰ বিভিন্ন বেমাৰৰ কাৰণে ই মহৌষধ। ব্ৰংকাইটিছ, নিম্ন ৰক্তচাপৰ বাবেও ই উপকাৰী। কফ, কাহ, এজমা আদি ৰোগত কাম কৰে। বিভিন্ন বেমাৰ যেনে কিডনী, মূত্ৰাশয়ৰ বিকাৰ, পেট, ভৰি, দেহ ফুলা, গাঁঠিৰ বিষ, চকুৰ বেমাৰ যেনে কুকুৰিকণা, কেটেৰেক্ট, চৰ্মৰোগ, বহুমূত্ৰ, হৃদয়ৰোগ, শৰীৰৰ দুৰ্বলতা, কৰ্কট আদিৰ ক্ষেত্ৰত ইয়াক প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয়। প্ৰস্ৰাৱৰ বন্ধ বা কম হোৱা, জ্বলা-পোৰা কৰিলে ইয়াৰ ৰস যদি পান কৰে সুফল পোৱা যায় বুলি জনা যায়। শৰীৰৰ ওজন নিয়মীয়া কৰি ৰখাত ই সহায়ক। পেৰালাইচিছৰ চিকিৎসাতো ইয়াক ব্যৱহাৰ কৰা হয়। ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক পশুৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰে।